আপোনালোকে চাই আছে ভাস্কৰ ব্লগ। আজি এটা অতি দুখজনক ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকৰ সকলোৰে সঁহাৰি বিচাৰিছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পৰা এবছৰ আগতে আমাৰ দৰং জিলাৰ সমাজসেৱক মৃদুল কলিতাৰ সহধৰ্মিনী অৰ্থাৎ তেওঁৰ পত্নীক GNRC হস্পিটেলত ভৰ্তি কৰাইছিল আৰু GNRCৰ ভুল চিকিৎসাৰ বাবেই তেওঁ HCV পজিটিভ হৈছিল আৰু তাৰ ফলস্বৰূপে তেওঁৰ সন্তানটো HCV পজিটিভ। লগতে তেওঁৰ সন্তানটোৰ লিভাৰ সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে। অৱশেষত তেওঁ হাৰাশাস্তি খাই সকলো ৰাইজৰ সহায় সহযোগিতাৰ অন্তত লগতে GNRCৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে অসমৰ বাহিৰলৈ নিয়াৰ এক প্ৰয়াস কৰিছিল আৰু অসমৰ বাহিৰলৈ লৈ গৈছিল, য'ত বাংগালোৰ GNRC হস্পিটেলত বৰ্তমানো চিকিৎসাধীন হৈ আছে। যিহেতু জীৱ বেটাৰ লিভাৰৰ দিবৰ বাবে তেওঁৰ সন্তানটিৰ পিতৃ মৃদুল কলিতাই নিজেই নিজৰ পৰা তেওঁৰ সন্তানটিৰ বাবে লিভাৰ দিব ওলাইছিল, কিন্তু পত্নী পুত্ৰৰ HCV পজিটিভ হোৱাৰ বাবে GNRCয়ে তেওঁৰ পৰীক্ষাৰ অন্তত লিভাৰ দিব পাৰিবনে নোৱাৰে সেই কথা জনাইছিল আৰু অৱশেষত তেওঁৰো HCV পজিটিভ হৈছিল। আৰু বৰ্তমান জানিব পৰা মতে তেওঁৰ পত্নী লগতে সন্তানটিৰ COVID-19ত আক্ৰান্ত হৈছে আৰু সেই কথাটো মই ফেচবুকৰ জৰিয়তে গম পাইছোঁ আৰু তেওঁৰ ফেচবুকৰ পোষ্টত গম পাই মই আজি এই ভিডিঅ'টো বনালোঁ, কিয়নো আপোনালোকৰ সঁহাৰি পালে নিশ্চয় সেই পৰিয়ালটোৰ বাবে অলপ হ'লেও সহায় হ'ব। তেওঁ অনুৰোধ কৰিছে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰক যে তেওঁ বৰ্তমান যিহেতু বাংগালোৰত আছে, তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ সন্মানীয় ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এটি ফোন কল কৰি তেওঁৰ সহায়ৰ বাবে অলপমান সহায়ৰ বাবে তেওঁক অনুৰোধ জনাইছে। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱেই বিচাৰোঁ যে তেওঁ এই সহায়টি পায় আৰু যিহেতু অসমৰ প্ৰতিজন মানুহৰেই তেওঁৰ পৰিয়ালটিৰ তেওঁৰ ওপৰত আগৰ পৰাই সহায়ৰ হাত আগবাঢ়িছে, তেওঁক বিভিন্ন ধৰণে সহায় কৰিছে। তেওঁলোকলৈ মোৰ ফালৰ পৰা ধন্যবাদ। যাতে তেওঁলোক অতি সোনকালে সুস্থ হয়, এই ক'ভিড মহামাৰীৰ পৰা তেওঁলোক যাতে সোনকালে সুস্থ হয়, মই তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যে এই ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰক, প্ৰতিজন মানুহে পাওক আৰু যদি আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে কোনোবা মানুহে তেওঁৰ সহায় কৰিব বিচাৰে বা তেওঁক সহায়ৰ হাত আগবঢ়াব বিচাৰে, মই মোৰ ফালৰ পৰা মোৰ চেনেলটোৰ পৰা তেওঁলৈ অশেষ ধন্যবাদ জনাম, কিয়নো আপোনাৰ অলপমান সহায়ে তেওঁলোকৰ পৰিয়ালটো ভাল হ'বলৈ অধিক প্ৰেৰণা যোগাব। আৰু শেষত ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাইছোঁ যে সকলো ফালৰ পৰা ভগৱানে তেওঁলোকৰ পৰিয়ালটিক অতি সোনকালেই সুস্থ কৰি তোলে।